নমস্কাৰ সকলোকে ভাত পানী বনাবলৈ গ'লনে ৰাতিৰ কাৰণে মই এয়া যোগাৰ কৰি আছোঁ আজি অকণমান মাংস আনিছোঁ বাৰু মানুহজন আৰু মই আৰু দুপৰীয়াও সজিনা বনাম বুলি ভাবিছিলোঁ এয়া সৰিয়হ আৰু জিৰা তিয়াই থৈ দিছিলোঁ কিন্তু মানুহজন নহাৰ কাৰণে মই সজিনা নবনালোঁ ইপিনে নিজে গৈছিলোঁ বজাৰলৈ তেল নাছিলে তেলো আনিলোঁ তেল অকণমান বেছি খৰচ হৈ আছে সকলোৱে কয় তেল কমাই খাব লাগে নাজানো কিয় অকণমান বেছি খৰচ হৈ আছে কমাবলৈ চেষ্টা কৰোঁ পৰা নাই জানেনে আৰু দুজন মানুহৰ দুবিধ এয়া এনেকৈ মই খাম ভাত আৰু মানুহজনে খাব ৰুটি দেখিছেনে কিমান তাৰমানে চব বেলেগ ময়ো অন্যদিনাখন ৰুটি খাওঁ কিন্তু দুপৰীয়াৰ ভাত আছে পেলাইতো দিব নোৱাৰি গতিকে আৰু উপায় নাই গৃহিণীবোৰৰ এনেকুৱা হয় যোনে ৰৈ যোৱা বস্তুখিনি আমি গ্ৰহণ কৰোঁ হয়নে আৰু সকলোকে শুভৰাত্ৰি জনালোঁ দেই।